এই অঞ্চলবিলাকৰ খেতিয়কবিলাকৰ বিশেষকৈ মিচিং খেতিয়কসকল, বড়ো খেতিয়কসকল, নেপালী খেতিয়কসকল আৰু অসমৰ থলুৱা খেতিয়কসকল পালনৰ ওপৰত আক্ৰমণ কৰা নচলিব। Hello guys, welcome to my YouTube channel. Ngo juga peg official lok ngo juga na peg utak mung kumsum la khoda. So silo no lok kolop kirkong mukti hongram hometi lok gu mane guru বিষয়ে মানে প্ৰতিবাদে ইলাদু সো বিধায়ক মন অখিল গগৈকে গুৰুত্বপূৰ্ণ মানে মন্তব্য অসন্ন বিতাং গাম লগাব সো গাইস পাতলাই গদিয়া লাইকা এই অঞ্চলবিলাকৰ খেতিয়কবিলাকৰ বিশেষকৈ মিচিং খেতিয়কসকল, বড়ো খেতিয়কসকল, নেপালী খেতিয়কসকল আৰু অসমৰ থলুৱা খেতিয়কসকল তেখেতসকলৰ জীৱিকাৰ এটা প্ৰধান উৎস হ'ল গৰু পালন। গৰু পালন কৰি গৰু বিক্ৰী কৰি আৰু তেওঁলোকে চলে আৰু গৰু পালন কৰি আপোনালোকে সকলোৱে জানে যে কোনোবাই আনকি এনেকুৱা কৰে যে কাৰোবাৰ ঘৰৰ পৰা গৰু আনে, গৰু পুহি ডাঙৰ কৰে, ডাঙৰ কৰি বিক্ৰী কৰি যিটো পইচা পায় তাৰ এটা ভাগ তেওঁলোকেও পায়। আজি যদি এনেকৈ গৰু হঠাতে বন্ধ কৰি দিয়ে, এই যে আমাৰ গোপালক আছে, হাজাৰ হাজাৰ আমাৰ গোপালক আছে আৰু গৰু খুঁটিবিলাক আছে, তেওঁলোকৰ এজন গৰু খুঁটিৰ মালিকৰ হয়তো এহেজাৰটা গৰু আছে। সেই গৰুবিলাক যদি বিক্ৰী কৰিব নোৱাৰে তেওঁ ক'লৈ যাব? তেওঁ কেইবাজনো মানুহক তাতে সুৰক্ষা ৰাখিছে, তেওঁ কেইবাজনো মানুহক সংস্থাপিত কৰিছে, তেওঁলোকৰ গাখীৰে বহুত গাখীৰ বিক্ৰী কৰা মানুহ চলি আছে, বহু গৰু ব্যৱসায় চলি আছে, বহু গাড়ী চলি আছে অকল এই গৰু বিক্ৰী কৰা কাৰবাৰটো। তো আজি যি সময়ত লকডাউন আৰু মহামাৰী হৈছে, কৰোণা মহামাৰী হৈছে, সেই সময়ত মানুহে খাবলৈ নোপোৱা অৱস্থা হৈছে, অৰ্থনৈতিকভাৱে দুৰ্বল হৈ গৈছে, সেই সময়ত চৰকাৰে কোনো ক্ষতিপূৰণ দিব পৰা নাই, চৰকাৰ দেউলীয়া হৈ গৈছে। সেই মুহূৰ্তত কেৱল মুছলমান মানুহ আৰু খ্ৰীষ্টান মানুহক ক্ষতি কৰিবলৈ তেওঁলোকে খোৱা খাদ্য বন্ধ কৰিবলৈ গৈ সমগ্ৰ খিলঞ্জীয়া মানুহক এনেকৈ লোকচানত পেলাব খোজা। সেইকাৰণে এই মুহূৰ্তত মই অসমৰ সকলো খিলঞ্জীয়া খেতিয়কৰ অসমৰ জনজাতি খেতিয়কসকলৰ সৈতে আৰু অসমবাসীৰ ৰাইজৰ হৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ। জুলাইৰ পৰা সেই দাবী উত্থাপন কৰিবলৈ আহিছোঁ যে গো সুৰক্ষা আইন 2021 দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অনতি বিলম্বে বাতিল কৰিব লাগে, এখন বন্ধ কৰিব লাগে, এখন উঠাই ল'ব লাগে। এক নম্বৰ কথা, যদিহে চৰকাৰে কোনোপধ্যে এই আইন বাতিল কৰিব নোখোজে তেতিয়াহ'লে অচিৰে যি ৰুলছ তৈয়াৰ কৰা হ'ব, যি বিধি প্ৰণয়ন কৰা হ'ব, সেই বিধিত অসমৰ খিলঞ্জীয়া খেতিয়কসকলৰ গৰুবিলাক বিক্ৰী কৰা বা কিনাৰ ব্যৱস্থা যাতে যিকোনো প্ৰকাৰে ৰখা হয় তাৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মুঠতে অসমীয়া খেতিয়কে, অসমৰ জনজাতি খেতিয়কে, অসমৰ থলুৱা খেতিয়কে কোনোপধ্যে RSS আৰু বিজেপিৰ এই গো সুৰক্ষা আইনক মানি নলয়। আমি গৰু পুহিম, আমাৰ গৰু বিক্ৰী হ'ব লাগিব, আমি গৰুৰ গাখীৰ বিক্ৰী কৰিম, আমি গৰুৰে হাল বাম আৰু গৰু বিক্ৰী কৰি মাজে মাজে আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগিব। এই কামত যদি বাধা দিবলৈ আহে দৰকাৰ হ'লে RSS বিজেপিক উৎখাত কৰা হ'ব, কিন্তু কেতিয়াও এই কাম বাধাগ্ৰস্ত কৰিবলৈ দিয়া নহ'ব। গতিকে আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে আমি আজি ইয়াৰ পৰা আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। এই আন্দোলনৰ কাৰ্যসূচী সমগ্ৰ অসম জুৰি বিয়পাই দিয়া হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা যে শাসক শ্ৰেণীয়ে বিজেপি আৰু RSS তো ইয়াতে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী প্ৰবলভাৱে বাধা প্ৰদান কৰিছে। তেওঁলোকে কোনোপধ্যে যাতে আন্দোলনৰ কাৰ্যসূচী হ'ব নোৱাৰে তাৰ কাৰণে গাড়ীবিলাক আমাৰ ৰখাই দিছে, তাৰ কাৰণে খেতিয়কবিলাকক অহাত বাধা প্ৰদান কৰিছে আৰু কাৰোবাক শাৰীৰিকভাৱে আক্ৰমণ মাৰপিট পৰ্যন্ত কৰিছে। ইয়াক আমি নিন্দা কৰিছোঁ আৰু এনেকুৱা অগণতান্ত্ৰিক আৰু ফেচিবাদী কাম বন্ধ কৰিবৰ কাৰণে চৰকাৰক আমি বাতিল কৰিব লাগিব। বিজেপি চৰকাৰ মুৰ্দাবাদ, গৰুৰ ওপৰত আক্ৰমণ কৰা নচলিব, গো পালনৰ ওপৰত আক্ৰমণ কৰা নচলিব।